নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম এটা নতুন ভিডিঅ'। মই নতুনকৈ চাদৰ এখন ওজনীয়াই কেনেকৈ ৰাছত ভৰালোঁ আৰু ববিন কেনেকৈ লৈছিলোঁ সেইখিনিকে বাৰু দেখুৱাম। এক্সট্ৰা চাদৰ আনিছোঁ বগা আৰু ৰঙা পাৰি দিয়া, মাজৰ ৰিল দিয়া মাছাজি সূতাৰ। কাপোৰখন ওজনীয়ালোঁ মা আৰু মই, গোটেই কাপোৰখন মানে মা আৰু মই টানিলোঁ, অকলে নোৱাৰোঁ মানে, সেয়েহে মা আৰু মই দুজনী মানুহ লাগেই, সেয়েহে মা আৰু মই কৰিলোঁ। গোটেইকেইটা ভিডিঅ' বাৰু দেখাব পৰা নাই ভালকৈ, গোটেইখিনি দেখাব নোৱাৰোঁ কাৰণ একেদিনাই এখন কাপোৰ টানি মেলি নহয়, সেয়েহে 2 দিন হৈছে কাপোৰখন হওঁতে, সেয়ে অলপ দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। কাপোৰখন তাঁতশালত বান্ধিব পৰা নাই বাৰু, আৰু কাম অলপ আছে, ব তুলিবলৈ বাকী আছেই। আৰু ব তুলি হোৱাৰ পাছত তাঁতশালত বান্ধোঁ, তাৰপাছত যিবিলাক ডিজাইন কৰিম সেইখিনি কাপোৰ আপোনালোকক দেখাই থাকিম বাৰু। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব।